গাইজ আজি 4-5 দিনৰ পৰা আমি ডিপত কাম কৰি আছোঁ আৰু ডিপত কাম কৰাৰ কাৰণে মই ঘৰত যাব পৰা নাই আৰু কামত কি কাম কৰিছোঁ কি কাম নকৰোঁ আপোনালোকে জানে কি কাম কৰি আছিলোঁ আৰু জানে পেণ্ডেলৰ কাম কৰিছোঁ আৰু বলক আজি পেণ্ডেলখন আমাৰ কমপ্লিট হৈ গ'ল। কমপ্লিটখিনি আপোনালোকক দেখুৱাইলোঁ আৰু আপোনালোকে চাই থাকক। আৰু এইখন হৈছে মেইন পেণ্ডেলৰ মেইন গেটখন। এতিয়া এই গেটখন তলা মৰা আছে কাৰণ আমাৰ কাম কমপ্লিট হৈ গৈছে আৰু আমি এতিয়া ভিতৰত আছোঁ। এতিয়া বাহিৰত ওলাব নোৱাৰোঁ, বাহিৰত ওলাবলৈ তলা মৰা আছে আৰু বাহিৰত এইফালে লাইট চাইট চব লগোৱা হৈ গৈছে কমপ্লিট। আৰু এইটো ব্লক ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ এখন মেইন গেটৰ পৰা। আৰু পেণ্ডেল আমি যিমানখিনিলৈকে বনাইছোঁ গোটেইখিনি দেখুৱাম কাৰণ বিয়া আছে 22 তাৰিখে আৰু আমাৰ পেণ্ডেল আজি 20 তাৰিখত কমপ্লিট কৰি দিছোঁ। ব্লক এতিয়া দেখুৱাই থাকোঁ বেছি দেৰি নকৰি। ব্লক এখন হৈছে ইয়াত মেইন গেটখনৰ ওচৰতে আছে ফুল লগোৱা আৰু এইখন হৈছে গলি এটা আৰু এইফালে চেয়াৰ ৱাৰ্ড চব লগোৱা হৈ গৈছে কমপ্লিট। এখন চব মেইন পেণ্ডেলখন, এইখন চব কিমান ধুনীয়া পেণ্ডেলখন। এইখন ডিপগৈত বনাইছোঁ, ডিপগৈ চাব পাৰে কিমান ধুনীয়াকৈ। ওপৰৰ ফালে চিলিংখন চব পূৰা লাইট চাইট কমপ্লিট লগোৱা হৈ গৈছে, কিমান এটা ধুনীয়া লাগিছে। আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে কমেণ্টত জনাই দিবচোন কেনেকুৱা লাগিছে পেণ্ডেলখন চাই। আৰু যিমানটো আছে চব দেখুৱাম। মানুহ যেতিয়া এইফালে যদি মেইন পেণ্ডেলত যদি মানুহ যদি বেছি হয় তেতিয়া এইফালে আহি বহিব পাৰি। ইয়াত চেয়াৰ দিয়া হ'ব। এতিয়া বিয়া দেৰি আছে, 2 দিন আৰু আছে হাতত, সেইকাৰণে বাইক চাইকখিনি ইয়াত ৰাখিছে। আৰু এইখন চব এইখনে অলপ প্লেইন টাইপৰ অলপ আউটছাইডত যে সেইকাৰণে অলপ প্লেইন। আৰু এতিয়া আৰু এখন দেখুৱাম ব্লক আৰু গৈ থাকোঁ। ডাইনিং ফালে যাম। ডাইনিং ফালে যোৱাৰ আগত আপোনালোকক কৈছোঁ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ যেনে কামৰ কাৰণে সদায় ভিডিঅ' দিব নোৱাৰোঁ। ব্লক এতিয়া আৰু যাওঁ। এইফালে হৈছে গলি, এইফালে যাব লাগে। এইটো সুৰংগ বনাইছোঁ, সুৰংগ। আৰু এইফালে সুৰংগৰ পাৰ হৈ চিধা যাব লাগিব। ব্লক এতিয়া ডাইনিঙলৈ যাওঁ। আৰু এইফালে আমাৰ ৱাৰিং মিস্ত্ৰী এইফালে অলপ ৱাৰিং কৰি আছে ৰাতি। বিনি ৱাৰিং কৰিছে নেকি? কিমান বাকী আছে? অলপ বাকী আছে নেকি? ইয়াত 2 লিটাৰ কেমেৰা নেকি? ঠিক আছে, এইখিনি লগাই দিয়া দেই। আৰু এইজন আমাৰ ৱাৰিং মিস্ত্ৰী মোৰ বিনিয়ে হয় বাৰু। আমি গোটেইখিনি আমাৰ একে জেগাত নাহবতীয়া মানুহ। ইয়াত আহি ডিগবৈত আহি কাম কৰিছোঁ। বিনিয়ে বহুত কাৰেণ্টৰ কাম কৰি আছে, বহুত ৰিক্সত কৰি আছে ন? ৰিক্সত কৰি মুখেৰে ছিঙি দিছে তাত। চাবা কাৰেণ্ট লাগিব। হে কাৰেণ্টে ভয় কৰে নেকি? ঠিকে আছে বাৰু, ঠিক আছে লাগি থাকা হা। আৰু গাইছ এতিয়া ডাইনিং ফালে যাওঁ ব্লক। সেইটো কিমান ডাঙৰ এটা সুৰংগ চিধা যাম। চব ইয়াত চেয়াৰ ৱেয়াৰ লগোৱা চব কমপ্লিট হৈ গৈছে। এইটো কাৰণে গাইজ মই সদায় ভিডিঅ' দিব নোৱাৰোঁ। কাৰণটো এইটো দিনে ৰাতিয়ে পেণ্ডেলৰ কাম কৰিব। আজি 4 দিনৰ পৰা এইখন পেণ্ডেল আমি কাপোৰ মাৰি আছোঁ, কাপোৰ মৰা কমপ্লিট কৰি আছোঁ। আৰু এতিয়া ডাইনিঙত ওচৰত আহি পাই গৈছোঁ। সুৰংগটো পাৰ হৈ এইফালে সুৰংগটো চব কিমান দীঘল সুৰংগ, 100 ফুটৰ ওপৰত আছে সুৰংগটো। আৰু এইফালে আহি পাই গৈছে ডাইনিং। আৰু এইখন চেয়াৰখিনি এতিয়ালৈকে কভাৰখিনি লগোৱা নাই, সেইখিনি লগাম ৰাতিপুৱা 21 তাৰিখে লগাম। আৰু চব এইফালে চব ডাইনিং, এইফালে টেবুল চেবুল চব লগালে। টেবুলৰ এতিয়ালৈকে কভাৰখিনি লগোৱা নাই, কভাৰখিনি লগাম ৰাতিপুৱা। আৰু এতিয়া ৰাতিপুৱা অলপ ভিডিঅ'টো কৰি লৈছোঁ কাৰণ সদায়তো ভিডিঅ' দিব নোৱাৰোঁ। কালি দিনত বহুত কাম আছে, সেইকাৰণে আজি ৰাতি অলপ ভিডিঅ'টো কৰি লৈছোঁ। আৰু এইফালে বুফে চিষ্টেম হ'ব। আপোনালোকক দেখুৱাম। এইটো বুফে এইটো নতুন ষ্টাইলৰ ওপৰত টুকুপাত দি আৰু ধুনীয়াকৈ এখন বনাইছে। আৰু ইয়াত বুফে থাকিব। আপোনালোকে চাওক, ইয়াত বুফেৰ টেবুলখিনি এতিয়ালৈকে কাপোৰ মৰা নাই, সেইখিনি ৰাতিপুৱা কাপোৰ মাৰি দিম। সেইখিনি চব কিমান ধুনীয়াকৈ লাগিছে, কেঁচা টুকুপাত বহুত সেউজীয়া লাগিছে। চক ইমান এটা ধুনীয়া লাগিছে, নতুন ষ্টাইল এইটো। ইয়াত ঘৰৰ মানুহ যোনখিনি আছে যে চব শুই আছে কাৰণ কালি বিয়া আছে যে। আৰু আজি চব শুই আছে। আৰু আজি মই ভিডিঅ'টো কৰি দিছোঁ। এতিয়া ৰাতি আমাৰ কাম কমপ্লিট হৈ গৈছে, অলপ চলপ আছে। আৰু এইখন হৈছে ৰন্ধাঘৰ। আৰু এইফালে চব বাচন বৰ্তন এইফালে চব আছে থোৱা। এইখন হৈছে ৰন্ধাঘৰ। ইয়াতে চোলাখিনিও গেছখিনি ইয়াতে আছে, গেছৰ চোলাখিনি চব কেৰাহী চেৰাহী চব ইয়াতে আছে। আৰু যাওঁ।
সেইফালে যাওঁ, গৈ পিনে আকৌ দেখুৱাই আছোঁ কি কাম বাকী আছে। কাম বেছি বাকী নাই। আৰু আপোনালোকে যদি ক'ব খোজে পেণ্ডেলখন ক'ত হয় ক'ত নহয় কোন জেগা, পেণ্ডেলখন হৈছে দুলীয়াজান আনন্দপাৰা, দুলীয়াজান মানে ষ্টেচনৰ ওচৰত আশীষ দেৱনাথৰ পেণ্ডেল। আপোনালোকে যদি কণ্টেক্ট কৰিব হয় মই নম্বৰটো দি দিম, মোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে পেণ্ডেল বুক কৰিব পাৰে। আশীষত পেণ্ডেল আৰু সেইখনত মানে আমি পেণ্ডেল কাম কৰি আছোঁ আৰু সেইটো কাৰণে মানে সদায় ভিডিঅ' নিদিওঁ বলক আৰু যাওঁ সুৰংগৰ ফালে পাৰ হৈ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাই দিবচোন কেনেকুৱা লাগিছে। সদায়তো ভিডিঅ' দিব ব্লগ বনাব নোৱাৰোঁ কাৰণ সেইটো কামৰ কাৰণে মানে সদায় ব্লগ বনাব নোৱাৰোঁ, সেইকাৰণে মানে অলপ মানে বেয়া লাগে আৰু মনটো সদায় যে ভিডিঅ' দিব নোৱাৰিছোঁ। কিমান ধুনীয়া লাগিছে। টুনি লাইটখিনি এতিয়ালৈকে মানে এইখিনি লগাই আছে মানে আমাৰ ৱাৰিং মিস্ত্ৰীয়ে, এইখিনি লগাই দিব তাৰপিছত কমপ্লিট হৈ যাব। আৰু এইজন হৈছে আমাৰ মেইন মিস্ত্ৰী। মিস্ত্ৰী তোমাৰ কেনেকুৱা লাগিছে আজি কাম কৰি? বেয়া লাগি আছে ৰে, গায়ে ধোৱা নাই। গা ধোৱা নাই? আজি 4 দিনৰ পৰা গাইজ 4 দিনৰ পৰা আমি মানে ডিগবৈত কাম কৰি আছোঁ। কোনেও মানে এতিয়ালৈকে আমাৰ গা পা ধোৱা নাই কাৰণ সময়ে পোৱা নাই। আৰু এতিয়া ৰাতি 12টা 12:30 বাজি, এতিয়া যদি গা ধোওঁ বেমাৰত এনেই শেষ হৈ যাম আৰু কালি কাম কৰিব নোৱাৰিম। সেইকাৰণে এতিয়া ৰাতিপুৱা গা ধুম, আজি আৰু গা ধোৱা নহ'ব। এইফালে চকীখিনি চব কমপ্লিট আমাৰ এনেকুৱা নতুন ষ্টাইলত মানে কাপোৰ লগাইছে। এইটো চব, এইটো যদি বগা থাকে, এইটো আছে বেগুনীয়া কালাৰ আৰু এইফালে চব এইখিনি আছে লাইটৰ হোল্ডাৰ মানে এইটো ডাঙৰ লাইটটোত, এই ডাঙৰ লাইটটোত লগাবলৈ আছিলে। এইটো আৰু লাইট লগাব আছে, এইটোত পূৰা লগোৱা হোৱা নাই, এইটো মানে উঠাই দিছে। কালি ৰাতিপুৱা কিজানি আকৌ নমাই পিনি আকৌ লগাব। আৰু এইটো চব গাইছ, আপোনালোকে পেণ্ডেলখন চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা যদি আপোনালোকে যদি কয় এনেকুৱা ভিডিঅ' পেণ্ডেলৰ ভিডিঅ' মই দিম তেনেহ'লে মই দিব পাৰোঁ। আৰু যদি ভাল লাগে তেনেহ'লে কৈ দিব, আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব কাৰণ এনেকুৱা ভিডিঅ' যদি লাগে আপোনালোকক দিব পাৰিম পেণ্ডেলৰ ভিডিঅ'। আৰু এনেতো মই ঘূৰি ফুৰা টকা ভিডিঅ' যিমানটো পাৰোঁ সিমানটো দিয়াৰ চেষ্টা কৰিম। সদায়তো দিব নোৱাৰোঁ কাৰণ সদায়তো পেণ্ডেলৰ কামত আহোঁ, সেইকাৰণে সদায় দিব নোৱাৰোঁ। যদি কয় আপোনালোকে পেণ্ডেলৰ ভিডিঅ' লাগে মই মানে পেণ্ডেলৰ ভিডিঅ' দিব পাৰিম। আৰু আপোনালোকে তো জানে এতিয়া বিয়া চিয়াটো ঢেৰ ওলায়, মাঘ মাহ আহিছে, ফাগুন মাহ আহিছে, বহাগ মাহ কিমান বিয়া হয়। এইটো এখনতো মানে বিয়াৰ পেণ্ডেল, এখন মানে ছোৱালী ঘৰৰ ডিগবৈত এখন ঘৰ হৈছে মানে ছোৱালী ঘৰ ডিগবৈত। চাওকচোন কিমান ধুনীয়া লাগিছে পেণ্ডেলখন। মানে চাবৰ কাৰণে এনেকুৱাই এৰি দিম, মানে কোনো আৰু গান চান মিউজিক চিউজিক একো নিদিওঁ বাৰু, এনেকুৱাই আপলোড দি দিম বাৰু। আৰু মিউজিকটো লগালে মানে ভাল লাগে আৰু দিয়াৰ চেষ্টা কৰিম। তো গাইছ এতিয়া মানে লাইটৰ বস্তুখিনি এতিয়া বেগত সোমাব লাগে আৰু দেখুৱাই আছোঁ সেইটো চব গাইছ মানে এতিয়া এইটো কালি দিনৰ গাইছ এতিয়ালৈকে আমাৰ পেণ্ডেলটো মানে ছোৱালী ঘৰৰ কইনা ঘৰৰে বনাইছোঁ। এতিয়ালৈকে দৰা ঘৰৰ পেণ্ডেল গৈ পিনি বনাব আছে। কালি মানে ইয়াত কমপ্লিট কৰি আমি মানে দৰা ঘৰত যাম। দৰা ঘৰৰ পেণ্ডেলটো দেখুৱাম নে নাই দেখুৱা চাওঁ সময় কি হয়। আৰু গাইছ এইফালে আহি পাই গৈছে এইটো চব গাইছ আমাৰ চব মানুহ এজন এজনকৈ শুই আছে। আৰু আমি এতিয়ালৈকে কাম কৰি আছোঁ, আমাৰ চব মানুহ শুই আছে। এইটো চবে শুই আছে। কেইজন আছে মই দেখাই দি আছোঁ। এইজন এজন দুজন তিনিজন চাৰিজন পাঁচজন শুই আছে। ইয়াত আছে 5জন আৰু আমি বাহিৰত আছোঁ 4জন 9জন মানুহ। মোৰ জেগাটো হ'ল এইখন, মই এইখন চিটত শুওঁ। বাংলা শায়রি কইছো দে। কোৱা কাজে কাজে জীবন শেষ, এরি নাম বিদেশ। তোমাৰ কোৱা হয় নাই, তোমাৰ কোৱা কথাটা কোৱা হয় নাই বুঝছো। সকালে তুমি কইতে পাৰো না, জানো না নেকি? আমি কৈ দে হ্যাঁ গাইছ মই কৈ দি আছো। মই মানে বাংলাতে কৈ দিছো। সকালে আসি বিকালে যাই, দুপুর বেলায় খাবার খাই, কাজে কাজে জীবন শেষ, এরির নাম বিদেশ। এইটো বিদেশ নহয় গাইছ, গম পাইছো তোমাৰ অসমতে মানে তোমাৰ ডিগবৈ হৈছে। কাজে কাজে জীবন শেষ, বহুত কষ্ট হৈছে কাম কৰি ছোৱালী ঘৰৰ মানে পেণ্ডেলখন কমপ্লিট কৰি দিছোঁ। আৰু মানে দৰা ঘৰত গৈ পিনি পেণ্ডেলটো এতিয়ালৈকে বনাব আছে। দৰা ঘৰ হৈছে মানে দুলীয়াজানৰ গেছ কোম্পানীৰ ওচৰতে মানে ঘৰখন লাগি আছে। আৰু এইখনতো আৰু কি দেখাম, এখন দৰা ঘৰত গৈ পিনি পেণ্ডেলটো দেখুৱাব পাৰোঁ নে নোৱাৰোঁ, ভিডিঅ' কৰিম নে নকৰোঁ এইটো মানে আশা কম আছে। কাৰণ মানে সময়টো আমাৰ হাতত একদম কম। কাৰণ এখন ছোৱালী ঘৰৰ 22 তাৰিখে বিয়া আৰু 24 তাৰিখে দৰা ঘৰৰ পাৰ্টি আছে। আৰু দৰা ঘৰত এতিয়ালৈকে মানে আমি কাপোৰ চাপোৰ মানে দৰা ঘৰত এতিয়ালৈকে মৰা নাই। কালি মানে গৈ ইয়াত মানে দিনত শেষ কৰিম আৰু গধূলিলৈ যাম। আৰু গধূলি গৈ পিনে ৰাতি
দুলীয়াজানত কাপোৰ মৰা ষ্টাৰ্ট কৰিম আৰু তাতে গৈ পিনে গম পাইছে আৰু ইয়াত মানে দীৰ্ঘ 4 দিন পূৰা টোপনি ক্ষতি হৈ আছে গম পাইছে 4 দিন দুলীয়াজানত গৈ পিনে আৰু 2 দিনমান লাগিব টোপনি ক্ষতি হ'ব ঘৰৰ পৰা মানে এসপ্তাহৰ কাৰণে মানে ঘৰৰ পৰা ওলাই আহিছোঁ আৰু গাইছ এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ এতিয়া আৰু গুড নাইট দিও হৈ থাকোঁ কাৰণ ৰাতিপুৱা বহুত কাম আছে আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ আৰু সামৰি মই আগতে কৈছোঁ ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি পেণ্ডেলৰ ভিডিঅ' চাই আপোনালোকে চাব খোজে তেনেহ'লে কমেণ্টত জনাই দিব মই পেণ্ডেলৰ ভিডিঅ' দি থাকিম বাৰু তেতিয়া মানে ভাল লাগিব আৰু ব'লক এতিয়া আৰু গুড নাইট হৈ থাকোঁ এতিয়া টাইম বাজিছে 2টা হৈ থাকোঁ এতিয়া দেই